Hello everyone, Pallavi kitchen সকলোকে স্বাগতম জনাইছো। আজি এটা মিছা মাছৰ ৰেচিপি বনালো। আপোনালোকৰ লগত শেয়াৰ কৰিব মন গ'ল, সেই কাৰণে শেয়াৰ কৰিলো। মাছটো মই কেনেদৰে বনাইছো মিছা মাছৰ ৰেচিপিটো আপোনালোকে চাব। দেখুৱাই যাম এটা এটাকে মই মিছা মাছ ধুই সফা কৰি লৈছো। এতিয়া বনাম মই ৰেচিপিটো কেনেকৈ বনাও দেখুৱাই আছো আপোনালোকক। মিছা মাছত দিবৰ কাৰণে মই নহৰু লৈছো 12 ফুটা মানৰ হ'ব, আদা 7 টুকুৰা মান লৈছো, মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো, 4 চিট কৰি লৈছো আৰু 3টা কেঁচা জলকীয়া লৈছো। এইখিনি মই মিক্সাত মাৰি লম। ফাৰ্ষ্টতে এইখিনি ইয়াতে দি দিছো। আৰু অকণমান পানী দি দিছো। হৈ গ'ল। নিমখ হালধিটো ইয়াতে দি দিম। হালধিটো দিয়াই হৈছে, পিছত নিমখটো যদি অকণমান কম পাওঁ তেতিয়া আকৌ দি দিম বাৰু। ইয়াতে হালধিখিনি দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখখিনিও দি দিছোঁ ইয়াতে। এইখিনি ভালকৈ মিক্স কৰি ল'ম। গেছটো এতিয়া জ্বলাই ল'লোঁ। এখন অলপ গৰম হৈ লওক। হৈ গ'ল। ইয়াতে মই অলপ তেল দি দিছোঁ, মিঠাতেল। তেলখিনি গৰম হৈ গ'ল। মিছা মাছখিনি মই ইয়াত দি দিম। অলপ টাইম এইখিনি ভাজিম। মিছা মাছ খাই মই বহুত ভাল পাওঁ। আপোনালোকে আৰু কোনে কোনে ভাল পায়। আৰু মই যিটো ৰেচিপি আপোনালোকক দেখুৱাইছোঁ সেই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন। খাই বহুত ভাল লাগে সেইটো ৰেচিপিত। এনেইতো এনেকৈ ড্ৰাই ফ্ৰাই কৰি খোৱা হয়। নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। আদা নহৰু পেষ্টখিনি দিয়া হৈ গ'ল। এইখিনি অলপ টাইম লৰাই থাকিম। পাঁচ মিনিটৰ কাৰণে মই এইখিনি কভাৰ কৰি থৈ দিছোঁ। 5 মিনিটৰ পিছত আকৌ মই চাম। 5 মিনিটৰ পিছত আকৌ চাইছোঁ, মোৰ এইখিনি হৈয়ে গৈছেগৈ। এয়া মোৰ হৈয়ে গৈছে। ইয়াতে অকণমান ধনিয়া অকণ কুটি দিম মই। ইয়াতে অলপ ধনিয়া কুটি দি দিছোঁ। মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া হৈ গৈছেগৈ। মোৰ মিছা মাছখিনি। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত। আৰু যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো ক্লিক কৰিব, তেতিয়াহে নতুনকৈ আহি থকা ভিডিঅ'বোৰ পাব। আৰু ভিডিঅ'টো আজিলৈ সামৰিছোঁ।